সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই ৰাতিপুৱা শুই উঠি চাহ খালোঁ মানে মুখ হাত ধুই চাহ খালোঁ যিহেতু আজি মোৰ লগৰজনীৰ ঘৰত মই থাকিব যাম আৰু আপোনালোকক সকলোবোৰ দেখাই থাকিম তাই সদায় মাতি থাকে কিন্তু সুবিধা অনুযায়ী দুয়োজনীয়ে ইজনী সিজনী সুবিধা মিলাব পৰা নাছিলোঁ আৰু আজি ফাইনেলি মিলি গ'ল আৰু আমি যাম মই যাম অকল তাই মোক নিবহি আৰু মই কি পিন্ধি যাম সকলোবোৰ দেখাম বাৰু চাই যাওঁ আহক ভিডিঅ'টো শেষলৈকে আজি মই বিদিশা ঘৰলৈ এই ফ্ৰকটোৱে পিন্ধি যাম আৰু এইযোৰ ফুলি পিন্ধি যাম ফাইনেলি ওলাই মেলি ঘৰৰ পৰা আহিছোঁ আৰু তাই নিবহি মোক অলপ মানে বাটৰ পৰা মই ঘৰৰ পৰা ওলাই আহিছোঁ চাই যাওকচোন ভিডিঅ'টো শেষলৈকে মানুহ বেলেগ দে বা ব্লগ কৰা বাইদেউ আজি আমাৰ ঘৰ আহি পাই গ'লহি এতিয়া খাই আছে মেগী এতিয়া আমি পোলাও ৰেচিপি বনাই আছোঁ বস্তুখিনি হৈ গ'ল বাৰু কটা তাৰপিছত বনাই দেখুৱাই আছোঁ এয়া এতিয়া পোলাও বনাম মাংস বনাম তাৰপিছত কেক বনাই আছোঁ বাকীখিনি দেখুৱাই থাকিম চাই থাকিব ফাইনেলি বিদিশাহঁতৰ ঘৰ পাই গ'লোহি এয়া বিদিশাই মেগী খাই আছে আৰু ময়ো খাই আছোঁ যিহেতু অথনিয়ে পালোহি বতৰটো বহুত বেয়া বৰষুণ দি আছিলে সেইবাবে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ আৰু লগ পোৱাখিনি দেখাব নোৱাৰিলোঁ এতিয়া ভিডিঅ'টো শেষলৈকে দেখাই থাকিম আপোনালোকক তাহাঁতৰ ঘৰত হেনো আজি মই পোলাও বনাই খুৱাব লাগে ঠিক আছে মই পোলাও বনাই খুৱাম কিন্তু বস্তুখিনি আপোনালোকক দেখাই দিছোঁ চাউল মাত্ৰ মই 2 লৈছোঁ আৰু চাউলখিনি শুকাই থৈছোঁ ধুনীয়াকৈ তাৰপিছত পিঁয়াজ গাজৰটো অলপ পিছনাত পিচি ল'লোঁ আৰু এয়া ফেচবিন আৰু বনাই আপোনালোকক সকলো দেখাই আছোঁ আমি আৰু এহেঁতৰ ঘৰত কেক এটা বনাই খুৱাব লাগে এইটো কেকটো মই বনাই আছোঁ গোটেই ভিডিঅ'টো আপোনালোকক দেখাম বাৰু কিন্তু কেকটো কি হয় নাজানো কাৰণ ব্লেণ্ডাৰটো ইয়াত নাই ইমানটো হাতেৰে গুটিয়ে বনাইছোঁ কি হয় নাজানো মই ঘৰত বনাওঁ বাৰু কেক আৰু আমাৰ এখেতে আকৌ ভিডিঅ'ৰ হেৰি কৰি আছে মানে ভিডিঅ' বনাই আছে আৰু মই কাম কৰিছোঁ আজি মই এইটো ফাৰ্ষ্ট ব্লগ দেই আপোনালোকে বহুত মৰম দিব বুলি আশা কৰোঁ তোমাৰ চাইডে হয়া মায়ে কাম কৰি আছে ৰিফাইন তেল দিলোঁ মই ৰিফাইন তেল অলপ পৰিমাণ চাই দিব আপোনালোকে আৰু ইয়াত মই এচামুচ চেনি দিছোঁ 2 চামুচ কাৰণ চাউলৰ জোখটো চাই দিছোঁ মাত্ৰ মই 3 চামুচ দিছোঁ সৰু চামুচ এখনেৰে সেইখিনি অলপ পিঁয়াজখিনি ৰঙা হোৱালৈকে মানে তাৰপিছত পিঁয়াজ দিলোঁ আৰু ইয়াত ফ্ৰেঞ্চবিনখিনিও দি দিছোঁ মই লগতে 15 মিনিট কি লাগি আছে এয়া চাউলখিনি ভাজি আছোঁ আৰু দেখাম বাৰু গোটেইখিনি কিন্তু ভাজিবলৈ অলপ মানে ভালেই পাইছোঁ বেয়া পোৱা নাই দেখাই আছোঁ গোটেই ভিডিঅ'টো শেষলৈকে চাই এয়া পোলাওখিনি ভাজিলোঁ আৰু ভাজি পেলাই ইয়াত বাটাৰ দিলোঁ বাটাৰ দি গাজৰখিনি পিচি লোৱা গাজৰখিনি দি দিলোঁ আৰু ইয়াত পানী দি কুকাৰত উঠাই দিম সেয়াই আছিল ভাত পানী খাই বৈ আজৰি হ'লোঁ এতিয়া বাজিলে 10:30 বাজিলে শুওঁতে 11টাই বাজিবগৈ কথা লেকচাৰ দি শুৱালে বহুত ভাল লাগিলে বিদিশা ঘৰলৈ আহি বহুত ভাল লাগিলে আৰু নিজে কৰিলোঁ নিজে খালোঁ নিজে মজা লাগিলে মানে আৰু এতিয়া শুম আৰু বহুত ভাল লাগিলে আৰু যদি মোৰ ভিডিঅ'বোৰ বনাই খুৱালে মাংস বনাই খুৱালে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' এনেদৰে দি থাকিম আপোনালোকে আমাৰ বাইদেৱে বহুত ধুনীয়া ৰেচিপি জানে হয় আৰু এয়া আছিলে আৰু যদি ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে প্লিজ লাইক কৰি দিব কমেণ্ট দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো হয়নে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ গুড নাইট সকলোকে জনালোঁ বাই বাই